সকলোলৈ গুড মৰ্ণিং আৰু হেপী নিউ ইয়াৰ। আপোনালোকে নতুন বছৰৰ শুভেচ্ছা জনালে। আমাৰ প্ৰেছ বন্ধুসকল, কাৰ্বি আংলং অট'নমাছ কাউন্সিল লগতে কাৰ্বি আংলং স্পৰ্ট এছ'চিয়েশ্যন আৰু ৱেষ্ট কাৰ্বি আংলং স্পৰ্ট এছ'চিয়েশ্যন সেইটো মিলি আমি CM গোল্ড কাপৰ প্ৰত্যেক বছৰ আমি দি আহি আছো। কিন্তু লকডাউনত থকাৰ কাৰণে COVID-19 সেই বেমাৰ অহাৰ কাৰণে আমি 2 বছৰৰ গেপ কৰিছো। গতিকে এবাৰ 5th CM গোল্ড কাপ ফুটবল চেম্পিয়নশ্বিপ অহা 5 তাৰিখ পৰা আৰম্ভ হ'ব। সেই 5 তাৰিখত টোটেল আমি টিম মাতিছো। আগতে ইণ্ডিয়া বাহিৰৰ পাতিছো, এবাৰ ইণ্ডিয়া বাহিৰত নহয়, অকল ইণ্ডিয়াৰ বিৰুদ্ধে হ'ব। আসামৰ পৰা আৰম্ভ কৰি মণিপুৰ, গোসাইগাঁও আৰু কাৰ্বি আংলং টিম আছে। তাৰপিছত হায়দৰাবাদ পৰা আহিব, তাৰপিছত শ্বিলঙৰ পৰা আহিব, মেঘালয়ৰ পৰা আহিব, ছিকিমৰ পৰা আহিব, তাৰপিছত ডিমা হাছাওৰ পৰা আহিব আৰু লগতে কলকাতা। সব মিলি টোটেল টিম 12 আৰু ৰাতি খেলা হ'ব। এবাৰ আমি কাৰ্বি আংলং স্পৰ্ট এছ'চিয়েশ্যন পৰা আমি সিদ্ধান্ত লৈছো, এবাৰ ফ্ৰী কৰি দিম, টকা পইচা নহয়, খালি সেই চেয়াৰৰ কাৰণে মেইনটেনেন্সৰ কাৰণে এটা নমিনেল কিবা এটা ল'ব, কিন্তু বাকীবিলাকো আমি ফ্ৰী কৰি দিম। আৰু 5 তাৰিখৰ পৰা আৰম্ভ কৰিব, 5ৰ পৰা আৰম্ভ কৰিব, এণ্ডটো হ'ব, শেষ হ'ব 18 of this month। এইটো ফাইনেল মেটচ হ'ব। গতিকে এইটো আপোনালোকক মই অনুৰোধ কৰিছো যাতে পাব্লিচিটি হয়। CM গোল্ড কাপ এইটো কেছ এবাৰ 3 lakhs, 2 lakhs আৰু 1 lakh। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড এই তিনিটা থাকিব। 3, 2, 1 থাকিব। কেছ, ট্ৰফি along with certificate, medal এইটো থাকিব। আৰু প্লেয়াৰ্ছ বিলাক গোটেইখিনি একমডিশ্যনত আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আৰু কাছা কাৰ্বি আংলং স্পৰ্ট এছ'চিয়েশ্যনত আলোচনা কৰি একমডিশ্যনটো কৰিম। আৰু প্লেয়াৰ্ছ বিলাকক ফুডিং লজিং গোটেইখিনি ইয়াতে ব্যৱস্থা কৰা হ'ব। থাকা, খোৱা বোৱা আৰু লগতে আমি ল' এণ্ড অৰ্ডাৰৰ লগত আলোচনা কৰিম যাতে প্লেয়াৰ্ছ বিলাকৰ কোনো অসুবিধা নহয়, যাতে প্লেয়াৰ্ছ বিলাকে কোনো ডিষ্টাৰ্বেঞ্চ নহয়, তাৰ ব্যৱস্থাত আমি কাৰ্বি আংলং SP আৰু কাৰ্বি আংলং DC লগত আলোচনা কৰি এই গোটেইখিনি আমি ব্যৱস্থা কৰিম। আৰু বিশেষকৈ ফ্ৰীটো দিম যাতে মদ খাই পেলাই যাতে হুলস্থুল নহয়, তাৰ কাৰণে আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই জনাইছো যাতে মদ খাই ইয়াত আহি মদ যদি কোনোবা যদি ফ্ৰী বুলি কৈছে, চব ফ্ৰী নহয়, ইয়াত মদ চব খাব নোৱাৰে, কোনো বিয়া ভোটৰ আনিব পাৰে, সেইবিলাকতো নোৱাৰিব। এইটো ষ্ট্ৰিক্টলি প্ৰহিবিটেড হ'ব। এইটো খালি চোৱাটো ফ্ৰী হ'ব, কিন্তু বাকীবিলাক কিছুমান ৰেষ্ট্ৰিক্টেড থাকিব। আপোনালোকৰ জৰিয়তে মই জনাই দিছো। আৰু এইটো আমাৰ CM গোল্ড কাপৰ আপোনালোকক কলো, আমি আপোনালোকৰ ছাপোৰ্ট, আপোনালোকৰ সহায় সহযোগিতাৰ কাৰণে আমি দুদুগুলনীয় ছাকচেছফুলি হৈছে এইটো আমি ইলেকশ্যন। আৰু এটা খান মাৰ্কেট বুলি আছে, সেইটোতো আমি অহাকালি আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ EC ৰেজুলেশ্যন আমি কালি আনিম। যিমানখিনি ইয়াত পটা লোৱা নাই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা, যিবিলাকৰ পটা আছে তেওঁলোকৰ কাৰণে আমি ইলেকশ্যন নকৰোঁ। কিন্তু যিবিলাকৰ পটা নাই, আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ৰিজাৰ্ভ লেণ্ড, তেওঁলোকৰ কাৰণে আমি জানুৱাৰী মাহতে আমি ইলেকশ্যন কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আমি ফৰ্মেলিটি তেওঁলোকৰ কাৰণে নটিচ দিয়াৰ পিছত 15 days নটিচ দিম। ইয়াৰ পিছত যদি তেওঁলোকে যদি নাযায়, যোনে হওক, ইয়াত অকল কাৰ্বিও থাকিব পাৰে। এবাৰ কাৰ্বিও দুদুগুলনি কাৰ্বিবিলাকৰ মাটি পতা লোৱা নাই, তেওঁলোকৰ সেইবিলাকক আমি ইলেকশ্যন কৰিছো। নাগাও আছে, নাগাও ইলেকশ্যন কৰিছো। পাৰ্টিকুলাৰ কোনোবা কমিউনিটিৰ কাৰণে আমি ইলেকশ্যন নকৰিম। কিন্তু যিবিলাকৰ পটা লোৱা নাই, যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ লেণ্ড ৰেভিনিউ ৰেকৰ্ড নাই, তেওঁলোকৰ কাৰণে আমি ইলেকশ্যন কৰিম। যিবিলাক ইলিগেল এগ্ৰিকালচাৰ তেওঁলোকৰ কাৰণে আমি ইলেকশ্যন কৰিম। কাৰণ আমি সেইবিলাকৰ মাটিত আমি
গাৰ্ডেন বনাব বিচাৰিছো কাৰ্বি আংলং অট'নমাছ কাউন্সিল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা মানুহবিলাকক ফুৰিব পাব তাতে যদি গভৰ্ণমেণ্টৰ মাটি যদি এনেকে ইলিগেল যদি ইনক্ৰচাৰ হৈ থাকে তেনেহ'লে আমি বেলেগ বেলেগ ইনষ্টিটিউচন আমি জাগাতে নহ'ব ইয়াত আমি কাৰ্বি আংলঙৰ কাৰণে ষ্টেট ইউনিভাৰ্চিটি ষ্টেট গভৰ্ণমেণ্টৰ পৰা ডিক্লেয়াৰ কৰা হৈ গ'ল ৱেষ্ট কাৰ্বি আংলং খানগুলিতে হ'ব চেন্ট্ৰেল ইউনিভাৰ্চিটি ফুল ফ্লেজড ইউনিভাৰ্চিটি বৰ্তমান ডিফু ইউনিভাৰ্চিটি কেম্পাছটো ফুল ফ্লেজড ইউনিভাৰ্চিটি হ'ব ভেটেৰিনেৰী কলেজ হ'ব এগ্ৰিকালচাৰ কলেজ হ'ব ফৰেষ্ট কলেজ হ'ব হোটেল মেনেজমেণ্ট ট্ৰেইনিং ইনষ্টিটিউট হ'ব চুগাৰ মিল হ'ব সেই গোটেইখিনি আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা আমি এলটমেণ্ট দিছোঁ যাতে সেইবিলাকৰ ইনষ্টিটিউচন যদি আহে তেনে ইয়াত যিবিলাকৰ BPL ফেমিলিবিলাকক আজিকালি ফৰেষ্ট কলেজ যদি যায় মানুহে ডেৰাডুন যদি যাব লাগিব যিবিলাকৰ টকা পইচা অভাৱ আৰ্থিক অভাৱ তেওঁলোকৰ কাৰণে ইয়াত এটা ফৰেষ্ট কলেজ হ'ব তেওঁলোকৰ এতিয়া পঢ়িব পাৰিব আমি